Hello my dear students, welcome to my channel Learn with Nitasri. আজি ভিডিওটিৰ জৰিয়তে আমি ক্লাছ 9 অৰ্থাৎ নৱম শ্ৰেণীৰ এ ভিজিট টু কাজিৰঙা এণ্ড শিৱসাগৰ নামৰ লেসনটিৰ অসমীয়া ভাঙনি পঢ়িম। গতিকে তোমালোকে মন দি চাই যাবা আৰু আশা কৰোঁ তোমালোকে ভিডিওটি সকলোৰে লগত শ্বেয়াৰ কৰি দিবা তোমালোকৰ যিখিনি ক্লাছমেটছ আছে আৰু লগতে ভৱিষ্যতে এনে ধৰণৰ ভিডিওবোৰ পাই থাকিবৰ কাৰণে আমাৰ চেনেলটি সাবস্ক্ৰাইব কৰি থবা আৰু লগতে থকা বেল আইকনটিও প্ৰেছ কৰি ল'বা। তেনেহ'লে বলা আমি লেসনটি আৰম্ভ কৰোঁ। A visit to Kaziranga and Sivasagar. Lohit and Trisha got up early in the morning before their mother could wake up them up. Duta character dia ase, duta charitra Lohit aru Trisha. Got up early in the morning, hedina ratipua alop sonkale uthile before their mother could wake up them. Make hui uthibole koar agote. Usually they love to sleep till late in the morning. সাধাৰণতে সিহঁতে সদায় ৰাতিপুৱা দেৰিলৈকে শুই ভাল পায় when they had no school, যেতিয়া সিহঁতৰ স্কুল বন্ধ থাকে বা স্কুল নাথাকে। But that morning they were too excited to sleep. কিন্তু সেইদিনা সিহঁতে দেৰিলৈকে শুই থাকিবলৈ মন কৰা নাছিল, excited আছিল সিহঁতে শুই উঠিবৰ কাৰণে। Their parents would be taking them to শিৱসাগৰ, কাৰণ সিহঁতৰ পেৰেণ্টছে সিহঁতৰ মাক দেউতাকে কলৈ নিব তেনেহ'লে শিৱসাগৰলৈ নিব। On their way they would spend a night at Kaziranga আৰু সিহঁতে যেতিয়া শিৱসাগৰলৈ যাব ৰাস্তাতে কাজিৰঙা নেশ্যনেল পাৰ্ক পাব, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পাব আৰু তাত থাকিব এৰাতি। Everywhere in the past during their school holidays their father took them to different places, sometimes outside Assam, sometimes within Assam. প্ৰায় যেতিয়া সিহঁতৰ স্কুল বন্ধ থাকে, দীঘলীয়াকৈ বন্ধ পায়, সিহঁতৰ দেউতাকে সিহঁতক ফুৰিবলৈ লৈ যায় বেলেগ বেলেগ ঠাইলৈ, কেতিয়াবা আউটসাইড আসাম অসমৰ বাহিৰলৈ আৰু কেতিয়াবা sometimes within Assam অসমৰ ভিতৰতে। Assam is a unique land and tea gardens, ancient temples, national parks, historical monuments and what not. অসমখন কিহৰ কাৰণে বিখ্যাত কৈছে? এনেকুৱা এখন ইউনিক লেণ্ড হয়, এনেকুৱা এখন ঠাই হয় য'ত টি গাৰ্ডেন্স পোৱা যায়, এনচাইণ্ট টেম্পলছ পৌৰাণিক মন্দিৰ আছে, নেশ্যনেল পাৰ্কছ ৰাষ্ট্ৰীয় উদ্যানবোৰ আছে, হিষ্টৰিকেল মনুমেণ্টছ ঐতিহাসিক কীৰ্তিচিহ্নবোৰ আৰু যে কি নাই এণ্ড হোৱাট নট। দেয়াৰ ফাদাৰ ছেইড সিহঁতৰ দেউতাকে কৈছিল ইউ শ্বুড ন' ইয়ৰ অ'ন ষ্টেট, তুমি তোমাৰ নিজৰ ৰাজ্যখনৰ বিষয়ে জানিব লাগে। লাষ্ট ইয়াৰ দে হেড ভিজিটেড দেয়াৰ আংকল হু লিভড ইন তেজপুৰ। যোৱা বছৰ সিহঁতে সিহঁতৰ খুৰাকৰ ঘৰলৈ গৈছিল আৰু সিহঁতৰ খুৰাক থাকে তেজপুৰত। Both Lohit and Trisha enjoyed their stay there so much that they wanted to go again there. সিহঁতে তাত বহুত এনজয় কৰিছিল লোহিত আৰু তৃষাই আৰু সিহঁতে পুনৰবাৰ তালৈ যাব বিচাৰে। But their father said, কিন্তু সিহঁতৰ দেউতাকে কৈছিল this time I will take you to শিৱসাগৰ, কিন্তু এইবাৰ তেজপুৰলৈ নহয়, তোমালোকক এইবাৰ শিৱসাগৰলৈ লৈ যাম বুলি কৈছিল। What's there to see in শিৱসাগৰ? Let's go to uncle's house in তেজপুৰ instead, লোহিত pleaded. লোহিতে যিহেতু যোৱাবাৰ তেজপুৰলৈ গৈ বহুত আনন্দ পাইছিল, এইবাৰো গতিকে সেই আংকুলৰ ঘৰলৈ যাবলৈ বিচাৰিছে তেজপুৰলৈ, গতিকে দেউতাকক অনুৰোধ কৰিছে যে এইবাৰো তেজপুৰলৈ যাব বিচাৰে। শিৱসাগৰতনো কি আছে চাবৰ কাৰণে? What's there to see in শিৱসাগৰ? শিৱসাগৰতনো এনেকুৱা কি বস্তু আছে চাবৰ কাৰণে? ব'লা আমি তেজপুৰলৈ যাওঁ বুলি কৈছে দেউতাকক। Don't you want to see a new place? তুমি নিবিচাৰা নেকি এখন নতুন ঠাই চাবৰ কাৰণে? You had already seen তেজপুৰ, তুমিতো অলৰেডি তেজপুৰ দেখিছাই। We will go there again someday, আমি তালৈ বেলেগ এদিন যাম। But this time let me take you to শিৱসাগৰ, কিন্তু এইবাৰ তেতিয়াহ'লে আমি শিৱসাগৰলৈ যাবলৈ শিৱসাগৰলৈ যাবলৈ দিয়া বুলি কৈছে দেউতাকে। Their father said, let me tell you about the place. তেতিয়াহ'লে মই কওঁ শুনা সেই শিৱসাগৰ নামৰ ঠাইখনৰ বিষয়ে। It was formerly known as ৰংপুৰ। আগতে এই ঠাইখনৰ নাম কি আছিল? ৰংপুৰ আছিল বুলি কৈছে দেউতাকে। It was the capital of Ahom kings from 1699 to 1788. এই ঠাইখন ৰংপুৰ ঠাইখন কেপিটেল মানে ৰাজধানী আছিল আহোম ৰজাসকলৰ ৰাজধানী চহৰ আছিলে 1999 চনৰ পৰা 1788 চনলৈকে। You can see many tanks, many palaces and beautiful temples of that period of time.
আৰু তাত দেখিবলৈ পাবা বহুত ডাঙৰ ডাঙৰ টেংকছ দেখিবলৈ পাবা, পুখুৰী দেখিবলৈ পাবা, মেনি পেলেচেছ মানে ৰাজপ্ৰসাদ বা ৰাজগৃহ দেখিবলৈ পাবা, এণ্ড বিউটিফুল টেম্পলছ ধুনীয়া ধুনীয়া মন্দিৰ দেখিবলৈ পাবা অফ ডেট পিৰিয়ড অফ টাইম, সেই সময়ত সজোৱা সেই পেলেচেছ, বিউটিফুল টেম্পলছ, টেংকছ দেখিবলৈ পাবা। ইউ উইল লাভ টু চি দেম, আৰু তুমি মোৰ বিশ্বাস যে তুমি সেইবোৰ চাই খুব বেছি ভাল পাবা। On our way, we can stay for a night at Kaziranga, their mother suggested. তেওঁলোকৰ মাকে আকৌ ছাজেষ্ট কৰিলে যে আমি যেতিয়া যাম শিৱসাগৰলৈ, কাজিৰঙাখন যেতিয়া পাৰ হৈ যাম, গতিকে কাজিৰঙাখনত এৰাতি থাকি যাব পাৰিম, আমি কাজিৰঙাখন চাই যাব পাৰিম। অহ লাভলি, লোহিত ছেইড ক্লেপিং হিজ হেণ্ডছ। যিহেতু কাজিৰঙাখন চাবৰ কাৰণে লোহিত বেছি এক্সাইটেড আছিলে, গতিকে লোহিতে খুব বেছি ভাল পাইছে আৰু হাত চাপৰি বজাইছে। ক্লেপিং মানে হাত চাপৰি বজোৱা। We can take an elephant ride and see the rhino. আৰু লোহিতে কৈছে যে আমি তাত হাতীৰ পিঠিত উঠিব পাৰিম আৰু ৰাইনো চাব পাৰিম। ৰাইনো মানে গড়। As the day of their visit down, Lohit and Trisha grew quite excited. আৰু লগে লগে সিহঁতে বহুত বেছি এক্সাইটেড হৈছে। They would get to see both Kaziranga, আৰু সিহঁতে ক'লৈ যাব, কাজিৰঙা চাবৰ কাৰণে যাব। The world renowned নেশ্যনেল পাৰ্ক এণ্ড শিৱসাগৰ, এ ফেমাছ হিষ্টৰিকেল টাউন। ক'লৈ যাব তেতিয়াহ'লে দ্য ৱৰ্ল্ড ৰিউন নেশ্যনেল পাৰ্ক, যিখন ৰাষ্ট্ৰীয় উদ্যান, তালৈ যাব, এণ্ড শিৱসাগৰলৈ যাব, এ ফেমাছ হিষ্টৰিকেল টাউন, এখন ঐতিহাসিক চহৰ। ডেট মৰ্ণিং arrived and they started their journey in their own car. আৰু সেইদিনা ৰাতিপুৱা সিহঁতে জাৰ্ণি ষ্টাৰ্ট কৰিলে সিহঁতৰ নিজৰ গাড়ীখনতে। By early afternoon they reached কাজিৰঙা। আৰু আৰ্লি আফটাৰনুন মানে হ'ল বহুত বেছি আফটাৰনুনো নহয়, সন্ধিয়া হোৱাৰ আগে আগে সিহঁতে পিছবেলা হোৱাৰ আগে আগে সিহঁতে কাজিৰঙা গৈ পালেগৈ। ৱেক আপ, দেয়াৰ মাদাৰ কল্ড আউট, উই হেভ এৰাইভড। তেতিয়া মাকে মাতিছে যে উঠা উঠা। সিহঁতে চাগে টোপনি গৈছিলে গাড়ীত, গতিকে আমি পালোহি বুলি মাকে জগাই দিছে। লোহিত এণ্ড তৃষা হু হেড ফলেন এছলিপ, ঠিকেই হৈছে যে লোহিত আৰু তৃষাই টোপনি গৈছিল। এণ্ড অন দ্য বেক ছিট অফ দ্য কাৰ ৱক আপ, আৰু সিহঁতে কাৰৰ পিছফালে বহিছিল আৰু তাতে সিহঁতে টোপনি গৈছিল আৰু টোপনিৰ পৰা সাৰ পাইছিল। দে চেকড ইন এট এ হোটেল ডেট হেড এ লাৰ্জ কম্পাউণ্ড, আৰু সিহঁতে সেইদিনা এখন হোটেলত আছিল আৰু খুব বেছি ডাঙৰ চৌপাশ হয়। আফটাৰ ফ্ৰেছনিং আপ দে ছেট অন দ্য কেন চেয়াৰ ইন ওৱান কৰ্নাৰ অফ দ্য ভাৰাণ্ডা এণ্ড ষ্টাৰ্টেড টু এনজয় দ্য গ্ৰীনেৰী এৰাউণ্ড। আৰু যেতিয়া সিহঁতে ফ্ৰেছ হ'ল, গা ধোৱা বা হাত মুখ ধোৱাৰ পিছত সিহঁতে ক'ত বহিছিল, কেন চেয়াৰ মানে বেতৰ চকীত বহিছিল। ইন ওৱান কৰ্নাৰ অফ দ্য বাৰাণ্ডাৰ এটা চুকত, এণ্ড ষ্টাৰ্টেড টু এনজয়, আৰু সিহঁতে এনজয় কৰিছিলে গ্ৰীনেৰী এৰাউণ্ড, চাৰিওফালে যি সেউজীয়া পৰিৱেশটো সিহঁতে চাই এনজয় কৰিছিল। কেন উই গ' টু চি দ্য ৰাইনো নাও, লোহিতে কৈছিল যে আমি এতিয়া গড় চাবলৈ যাব পাৰোঁনে? No, not today. নাই আজি নহ'ব। We will go tomorrow early in the morning. আমি কাইলৈ ৰাতিপুৱা চাবলৈ যাম। His father said. লোহিতৰ দেউতাকে ক'লে। On elephant back, আৰু আমি হাতীৰ পিঠিত উঠিমনে? Asked লোহিত, his eyes shining and excitement. আৰু লোহিতে খুব বেছি এক্সাইটেড হৈ দেউতাকক সুধিছে যে আৰু আমি হাতীৰ পিঠিত উঠিব পাৰিমনে? Yes, his father smiled. আৰু দেউতাকে কৈছে হয়, উঠিব পাৰিবা। কাজিৰঙা ইজ কল্ড নেশ্যনেল পাৰ্ক। কাজিৰঙাক কি বুলি কোৱা হয়? এখন ৰাষ্ট্ৰীয় উদ্যান বুলি কোৱা হয়। হোৱাট ইজ নেশ্যনেল পাৰ্ক? লোহিতে আকৌ পুনৰ প্ৰশ্ন কৰিছে যে নেশ্যনেল পাৰ্কনো কি হয়? ইট ইজ এ পাৰ্ক ডেট ইজ ইউজ ফৰ কনজাৰ্ভেশ্যন পাৰ্পজ। এনেকুৱা এখন ঠাই হয়, এনেকুৱা এখন পাৰ্ক হয় যিখন কনজাৰ্ভেশ্যন কৰি ৰখা হয়, ৰিজাৰ্ভ কৰি ৰখা হয়, সংৰক্ষিত অঞ্চল হয়। উই হেভ টু ৰেয়াৰ ওৱান হৰ্ন ৰাইন'চেৰাছ ডেট উই নিডেড টু কনজাৰ্ভ। আৰু তাত বিশেষকৈ কিহৰ বাবে বিখ্যাত হয়? এশিঙীয়া গড়ৰ বাবে বিখ্যাত। যিটো এশিঙীয়া গড় আমি কি কৰিব লাগে? সংৰক্ষিত কৰি ৰাখিব লাগে। ইয়াত প্ৰশ্ন আহিব পাৰে হোৱাট ইজ এ নেশ্যনেল পাৰ্ক? ঠিক আছে, পৰীক্ষাত প্ৰশ্ন আহিব পাৰে হোৱাট ইজ নেশ্যনেল পাৰ্ক? ইয়াৰ আনচাৰটো হ'ল ইট ইজ নেশ্যনেল পাৰ্ক ইজ ডেট ইজ ইউজ ফৰ কনজাৰ্ভেশ্যন পাৰ্পজ। এইটো তোমালোকে মনত ৰাখিবা। Are there only rhinos in this big park? Asked লোহিতে আকৌ প্ৰশ্ন কৰিছে যে ইমান ডাঙৰ পাৰ্কখনত, ইমান ডাঙৰ উদ্যানখনত অকল কি ৰাইনোৱে থাকে নেকি? Of course not, you silly boy, laughed his sister. তাৰ ভনীয়েকে হাঁহিছে
যে অকল কি ৰাইনোৱে থাকে বুলি ভাবিছা নেকি অকৰা ল'ৰা দেয়াৰ আৰ এলিফেণ্টছ এণ্ড বাৰ্ডছ টু আৰু তাত হাতীও থাকে আৰু চৰাইও থাকে বুলি কৈছে In fact, it is a park gifted with a wide variety of flora and fauna and is a home to animals like wild waters, buffaloes, Indian wild boar, sambar, barking deer, hog deer, leopard, Indian grey mongoose, white board gibbon and said their mother. আৰু তেতিয়াকে মাকে ক'বলৈ ধৰিলে যে ইনফেক্ট কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত কি দেখিবলৈ পোৱা যায় ৱাইড ভেৰাইটি অফ ফ্ল'ৰা এণ্ড ফাউনা বিভিন্ন ধৰণৰ উদ্ভিদ দেখিবলৈ পোৱা যায় হোম এড টু এনিমেলছ লাইক ৱাইল্ড ৱাটাৰ বাফেলোজ জলহস্তী দেখিবলৈ পোৱা যায় ইণ্ডিয়ান ৱাইল্ড বোৱাৰ দেখিবলৈ পোৱা যায় চাম্বাৰ বাৰ্কিং ডিৰ হক ডিৰ লিঅ'পাৰ্ড ইণ্ডিয়ান গ্ৰে মংগুছ হোৱাইট বৰ্ড গিবন এণ্ড এই বহুত ধৰণৰ জীৱ জন্তু দেখিবলৈ পোৱা যায় বুলি মাকে কৈছে এণ্ড মাংকিছ লোহিত কুইকলি পুট ইন আৰু লোহিতে অতি সোনকালে কৈছে যে আৰু মংকি মানে বান্দৰবোৰ দেখিবলৈ পামনে য়েছ ইউ উইল বি ওৱান মোৰ অফ দেম তাত তোমালোকে বান্দৰো দেখিবলৈ পাবা ছেড হিজ ছিষ্টাৰ লাফিং আৰু তাৰ বায়েকে কৈছে দেয়াৰ আৰ লটছ অফ কেপ্ট লংগুৰ্ছ এণ্ড কল্ড লিফ মাংকিজ তাত বিভিন্ন ধৰণৰ লংগুৰ্ছ দেখিবলৈ পাবা যিটো ওলমি থাকে সোণালী বান্দৰ দেখিবলৈ পাবা পাতত ওলমি থাকে ডালত ওলমি থকা বান্দৰ দেখিবলৈ পাবা আৰ দেয়াৰ এনি স্নেক্স তাত স্নেক্স আছেনে ৰিচাই প্ৰশ্ন কৰিছে তাত সাপ দেখিবলৈ পোৱা যায়নে য়েছ ছেড দেয়াৰ মাদাৰ মাকে কৈছে যে ঠিক আছে তাত সাপ দেখিবলৈ পাবা এণ্ড টৰ্টইজেছ কাছ দেখিবলৈ পামনে কাছও দেখিবলৈ পাবা ডু ইউ ন' কাজিৰঙা ইজ এ ৱৰ্ল্ড হেৰিটেজ চাইট তুমি জানানে কাজিৰঙা এখন ৱৰ্ল্ড হেৰিটেজ চাইট হয় এখন ঐতিহাসিক ঠাই হয় কীৰ্তিচিহ্ন নিচিনা হয় এখন দ্য ইউনেস্কো ডিক্লিয়াৰ্ড কাজিৰঙা ৱৰ্ল্ড হেৰিটেজ চাইট ইন 1985 দেয়াৰ ফাদাৰ ছেড এতিয়া কৈছে যে ইউনেস্কো নামৰ সংগঠনটোৱে 1985 চনত কাজিৰঙা নেশ্যনেল পাৰ্কখনক ৱৰ্ল্ড হেৰিটেজ চাইট হিচাপে স্বীকৃতি দিছিলে দেউতাকে কৈছিল মিনিং আক্স লোহিতে ইয়াৰ অৰ্থটো সুধিছে মিনিং He explained, a place that is listed by UNESCO as of special significance. The UNESCO feels the need to preserve such sites in the interest of the international community. UNESCO এনেকুৱা এটা সংস্থা হয় of a special significance. সেই ইউনেস্কোৱে এনেকুৱা ঠাইখনক এটা উদ্দেশ্য কৰি সেই ঠাইখনক ইউনেস্কোৰ আণ্ডাৰ কৰি লয় দ্য ইউনেস্কো ফিল্ছ দ্য নিড টু প্ৰিজাৰ্ভ ইউনেস্কোৱে ফিল কৰিছিলে যে এই কাজিৰঙা নেশ্যনেল পাৰ্কখনক প্ৰিজাৰ্ভ কৰি ৰাখিব লাগে ছাচ চাইটছ ইন দ্য ইণ্টাৰেষ্ট অফ দ্য ইণ্টাৰনেশ্যনেল কমিউনিটিৰ ফালৰ পৰা এই কাজিৰঙা নেশ্যনেল পাৰ্কখনক প্ৰিজাৰ্ভ কৰি ৰাখিব লাগে বুলি স্বীকৃতি দিছিল হোৱাট ইজ দ্য ফুল ফৰ্ম অফ ইউনেস্কো লোহিতে আকৌ কুৱেশ্যন কৰিছে যে ইউনেস্কোৰ ফুল ফৰ্মনো কি হয় I knew it but forgot, Trisha said. Trisha কৈছে যে মই জানিছিলোঁ কিন্তু এতিয়া পাহৰি গ'লোঁ ইট ইজ ইউনাইটেড নেশ্যনছ এইটো ইউনাইটেড নেশ্যনছ আৰু কিবা কিবি আছিলে নেকি তেনেকৈ বুলি কৈছে তৃষাই আকৌ দেউতাকে মাকে কৈছে যে হয় প্ৰথমডোখৰ ইউনাইটেড নেশ্যনছ হয় ইউনাইটেড নেশ্যনছ এডুকেশ্যনেল চাইণ্টিফিক এণ্ড কালচাৰেল অৰ্গেনাইজেশ্যন হয় মাদাৰ পুট হিম মাকে তাৰ পিছৰখিনি লগাই দিছে তেতিয়াহ'লে ইউনেস্কোৰ ফুল ফৰ্মটো কি হয় ইউনাইটেড নেশ্যনছ এডুকেশ্যনেল Scientific and Cultural Organization. How old is this park, মা এই পাৰ্কখনৰ কিমান বয়স হ'ল কেইবছৰ হ'ল Actually, the history of Kaziranga as a protected area can be tracked back to 1904. There is a long story behind it. আচলতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন প্ৰটেক্টেড এৰিয়া হিচাপে স্বীকৃতি দিয়া হৈছিলে 1904 চনত This is a long story behind it. বহুত দীঘলীয়া এটা কাহিনী আছে টেল আছ দ্য ষ্টৰি আমাক সেই কাহিনীটো ক'বানে ছে তৃষা হু ৱাজ অলৱেজ কিউৰিয়াছ টু ন' এবাউট দ্য প্লেচেছ তৃষাই বিভিন্ন ধৰণৰ ঠাইৰ বিষয়ে জানিবৰ কাৰণে সদায় কিউৰিয়াছ হৈ থাকে কিউৰিয়াছ মানে কৌতূহলী মনেৰে তৃষাই মাকক সুধিলে ৱেল ইন 1904 মেৰী কাৰ্জন ভিজিটেড কাজিৰঙা ঠিক আছে মই কওঁ বাৰু বুলি কৈছে মাকে তেতিয়াহ'লে কৈছে যে মেৰী কাৰ্জনে 1904 চনত কাজিৰঙালৈ আহিছিল শ্বি ৱাজ দ্য ৱাইফ অফ লৰ্ড কাৰ্জন মেৰী কাৰ্জন আছিলে লৰ্ড কাৰ্জনৰ ৱাইফ
দ্য দেন ভাইচৰয় অফ ইণ্ডিয়া, সেই সময়ত ভাৰতৰ ভাইচৰয় আছিলে লৰ্ড কাৰ্জন। শ্বি হেড হাৰ্ড ডেট কাজিৰঙা ৱাজ ফেমাছ ফৰ ৰাইনছ, আৰু সেই লৰ্ড কাৰ্জনৰ পত্নী মেৰী কাৰ্জনে কাজিৰঙাৰ বিষয়ে শুনিছিল যে সেই কাজিৰঙাত ৰাইনৰ বাবে বিখ্যাত আছিল। বাট শ্বি কুড নট ফাইণ্ড এ ছিংগল ৰাইন' দেয়াৰ, কিন্তু তাই সেই যেতিয়া কাজিৰঙা নেশ্যনেল পাৰ্কলৈ আহিছিল ৰাইন' চাবৰ কাৰণে, এটাও ৰাইন' দেখা পোৱা নাপালে। She requested her husband to take measure immediately to protect the rhinos. যিহেতু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন গড়ৰ বাবে বিখ্যাত বুলি লৰ্ড কাৰ্জনৰ পত্নীয়ে শুনিছিল, কিন্তু যিহেতু তাই যেতিয়া এদিন চাবলৈ আহিছিল কিন্তু এটাও গড় যিহেতু দেখিবলৈ নাপালে, তেতিয়া লৰ্ড কাৰ্জনক ক'লে যে এই ঠাইডোখৰ প্ৰটেক্ট কৰি ৰাখিবৰ লাগে, কাৰণ ইয়াত এটাওচোন গড় দেখিবলৈ পোৱা নগ'ল। Soon after, in 1905, the Kaziranga proposed reserve forest was created. আৰু লৰ্ড কাৰ্জনে পত্নীৰ কথা শুনি কি কৰিলে, 1905 চনত প্ৰস্তাৱ দিলে যে কাজিৰঙা নেশ্যনেল পাৰ্কখন ৰিজাৰ্ভ কৰি ৰখা হওক, সংৰক্ষিত বনাঞ্চল হিচাপে ধৰা হওক বুলি স্বীকৃতি দিলে। শ্ল'লি দ্য পাৰ্ক গ্ৰিউ ইন চাইজ, আৰু লাহে লাহে সেই পাৰ্কখন ডাঙৰ হ'বলৈ ধৰিলে। In 1916, it was named কাজিৰঙা গেম চেংচুৰী, আৰু 1916 চনত সেই কাজিৰঙাখনক কাজিৰঙা গেম চেংচুৰী হিচাপে নাম দিয়া হ'ল। ভিজিটৰ্ছ ৱেৰ এলাউড টু এণ্টাৰ দ্য পাৰ্ক, আৰু যিসকল পৰ্যটক আছিলে, ভিজিটৰ্ছ আছিলে, সেই পৰ্যটকসকলক সেই কাজিৰঙা নেশ্যনেল পাৰ্কক সোমাবলৈ দিয়া হৈছিল। হাণ্টিং ৱাজ ষ্ট্ৰিক্টলি প্ৰহিবিটেড, আৰু যি চিকাৰ কাৰ্যক একেবাৰে নিষিদ্ধ কৰি দিয়া হৈছিল। দেন ইন 1950 দ্য নেম ৱাজ এগেইন চেঞ্জড, আৰু 1950 চনত সেই কাজিৰঙা গেম চেংচুৰীৰ নামটো পুনৰ সলনি কৰা হৈছিল। ৱাই ডিড নট দে লাইক দ্য নেম, কি কাৰণে নামটো আকৌ সলনি কৰি দিয়া হ'ল, কাৰণ নামটো বেয়া পালে নেকি? আক্স লোহিতে প্ৰশ্ন কৰিলে। একচুৱেলি গেম অলছ' মিনছ এনিমেলছ হাণ্টেড ফৰ স্পট এণ্ড ফুড। হয়, নামটো সলনি কৰি দিয়াৰ কাৰণটো হ'ল একচুৱেলি গেম শব্দটোৱে কি বুজায়, মিনছ এনিমেলছ হাণ্টেড, জীৱ জন্তুবোৰ চিকাৰ কৰা কথাটোক বুজায়, ফৰ স্পট এণ্ড ফুড, খেল ধেমালিৰ কাৰণে বা খাবৰ কাৰণে। ডেট উড নট বি এ নাইচ নেম ফৰ এ পাৰ্ক হুৱেৰ ইউ ৱান্ট টু কনজাৰ্ভ এনিমেলছ, কিন্তু এখন পাৰ্কৰ কাৰণে এই নামটো পাৰফেক্ট নহয় য'ত এনিমেলছবোৰ প্ৰিজাৰ্ভ কৰি ৰখা হয়, কনজাৰ্ভ কৰি ৰখা হয়, উদিত নহয় জানো? চ' ইট ৱাজ ৰিনেমড কাজিৰঙা ৱাইল্ড লাইফ চেংচুৰী, আৰু সেইকাৰণে পুনৰ নামকৰণ কৰা হ'ল কাজিৰঙা ৱাইল্ড লাইফ চেংচুৰী হিচাপে 1950 চনত বাই পি ডি ষ্ট্ৰেচিৰ দ্বাৰা 1950 চনত কাজিৰঙা গেম চেংচুৰীৰ নামটো সলনি কৰি কাজিৰঙা ৱাইল্ড লাইফ চেংচুৰী কৰি দিয়া হৈছিল। দ্য ফৰেষ্ট কনজাৰ্ভেশ্যনিষ্ট অফ ডেট টাইম, আৰু সেই সময়ৰ পৰা ফৰেষ্টখন কনজাৰ্ভেশ্যন হিচাপে স্বীকৃতি দিয়া হ'ল। ইট ৱাজ ইন 1974 অনলি ডেট কাজিৰঙা ৱাজ ডেজিগনেটেড এ নেশ্যনেল পাৰ্ক, আৰু 1976 চনত কাজিৰঙা নেশ্যনেল পাৰ্কখনক ডেজিগনেট নেশ্যনেল পাৰ্ক হিচাপে স্বীকৃতি দিয়া হয়। ত্ৰিশা ছেড নাও ইট উড বি মোৰ ইণ্টাৰেষ্টিং টু চি দ্য পাৰ্ক, আৰু তেতিয়াহ'লে কৈছে যে তেতিয়াহ'লে ইমানখিনি কথা জানিলোঁ কাজিৰঙা নেশ্যনেল পাৰ্কখনৰ বিষয়ে চাবৰ কাৰণে আৰু বেছি মন যাব বুলি কৈছে। দ্য নেক্সট মৰ্ণিং দে এণ্টাৰ্ড দ্য পাৰ্ক অন দ্য এলিফেণ্ট বেগ, আৰু সেইদিনা ৰাতিপুৱা ত্ৰিশা আৰু লোহিত আৰু সিহঁতৰ মাক দেউতাকহঁতে হাতীৰ পিঠিত উঠি পাৰ্কখনলৈ প্ৰৱেশ কৰে। দ্য গ্ৰাছেছ ৱেৰ ছ' টল ডেট ইফ দে হেড নট বিন এন এলিফেণ্ট বেগ দে উড প্ৰবেবলি হেভ গট লষ্ট। সিহঁতে যদি সেইদিনা হাতীৰ পিঠিত যদি উঠি নগ'লহেঁতেন তেতিয়াহ'লে সিহঁতে হেৰাই থাকিলেহেঁতেন, যদি সিহঁতে হাতীৰ পিঠিত উঠি নগ'লহেঁতেন, কাৰণ ইয়াত গ্ৰাছবোৰ বা ঘাঁহবোৰ বহুত বেছি ওখ হৈ গৈছিল। বাট ফ্ৰম দ্য হিউজ এনিমেলছ বেগ দে ৱেৰ এবল টু ভিউ দ্য ভেষ্ট এক্সপান্স অফ পাৰ্ক, কিন্তু ইমান ডাঙৰ এটা হাতীৰ পিঠিত উঠি যোৱাৰ কাৰণে সিহঁতে গোটেই কাজিৰঙাখনৰ চাৰিওফালে দেখিবলৈ সক্ষম হৈছিল। দেয়াৰ ৱাৰ মাৰ্চেছ হিয়াৰ এণ্ড দেয়াৰ, চাৰিওফালে সিহঁতে খুব বেছি ঘাঁহনি দেখিবলৈ পোৱা গৈছিল, জীৱ জন্তু দেখি পাইছিল। চ' ডিয়াৰ ফ্ৰেণ্ডছ, ডিয়াৰ ষ্টুডেণ্টছ, এয়া আছিল আমাৰ পাৰ্ট 1 এ ভিজিট টু কাজিৰঙা এণ্ড শিৱসাগৰ। আমি পাৰ্ট 2 অতি সোনকালে লৈ আহিম, গতিকে তোমালোকে যদি ভিডিঅ'টি চাই ভাল পাইছা, পাঠটি যদি বুজি পাইছা, তেতিয়াহ'লে কমেণ্ট কৰি দিবা, আৰু যদিও বুজি পোৱা নাই তেতিয়াহ'লে তোমালোকে কোন ডোখৰত বুজি পোৱা নাই তোমালোকে জনাবাচোন কমেণ্ট কৰি, আৰু ভিডিঅ'টি শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ থাকিল।